হেল্ল' এভৰিৱান, এয়া আজি দুপৰীয়া সাজত মই বনাইছিলোঁ অমিতাৰ লগত খাৰ। সচৰাচৰ মানুহে আজিকালি ইমান খাৰটো ব্যৱহাৰ নকৰে আৰু এই খাৰবিধ আমি ঘৰতে কলগছ দি প্ৰস্তুত কৰি ৰাখিছিলোঁ আৰু এইখিনি আপুনি বহুত দিনৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰে, বেয়া হৈ নাযায়। কেৰাহী এখনতে মই তেল অলপ দি পেলাই মিহিকৈ কুটি লোৱা অমিতাখিনি দি তাতে সোৱাদ অনুসৰি নিমখ অলপমান দি পেলাই সেইখিনি ঢাকি ৰাখিছিলোঁ সিজিবৰ কাৰণে। আৰু অলপ টাইমৰ পিছত তাতে মই খাৰ 2 চামুচ ব্যৱহাৰ কৰিছোঁ। এই খাৰখিনি বেছি দিব নালাগে, 2 চামুচে যথেষ্ট হৈ যায়। তাৰ পাছত সিজিবৰ কাৰণে পানী অলপ দি লৈছোঁ আৰু আদা নহৰু কেঁচা জলকীয়া থেতেলিয়াই লোৱা দিছোঁ। সেইখিনি অলপ টাইম ভাজি ৰাখিলোঁ। ভাজি ৰখাৰ পাছতে তাতে মই মাছ দুটা দিছোঁ আৰু মাছ নিদিলেও খাই ভাল লাগে। আৰু সেইখিনি অলপমান সিজাৰ পাছতে তাতে মই অলপমান কেঁচা ধনিয়া দি লৈছোঁ। কেঁচা ধনিয়া দি ল'লে ইয়াৰ সোৱাদটো ভাল লাগে খাই। আৰু এই অমিতা খাৰখন সঁচাই খাই ভাল লাগে। আপোনালোকেও এবাৰ ঘৰত খাই চাবচোন।